গান্ধীৰ নামত আজি জ্বলাব নোৱাৰিলোঁ চাকি। গান্ধীৰ নামত আজি জ্বলাব নোৱাৰিলোঁ চাকি, স্মৰণ কৰিব নোৱাৰিলোঁ জাতিৰ পিতা বুলি, অকপতে টুকিব নোৱাৰিলোঁ গান্ধীৰ নামত চকুপানী। মাজে মাজে সন্দিহান হওঁ, সত্য আৰু অহিংসাৰ নামত, স্বাধীনতা আৰু ন্যায়ৰ নামত জীৱন উৎসৰ্গা কৰা গান্ধী এই দেশতে উপজিছিল নেকি? এই দেশৰ উত্তৰ পুৰুষলৈ গান্ধীয়ে হিংসা আৰু বিদ্বেষৰ বীজে সিঁচি থৈ গ'ল নেকি? সম্প্ৰতি এইখন দেশত দেখোন প্ৰতিদিনেই প্ৰতিনিয়ত গান্ধীক হত্যা কৰা হৈছে। গান্ধীৰ আদৰ্শৰ সমাধি সজোৱা হৈছে। সেই সমাধিত বহি ৰাম ৰাজ্যৰ সপোন দেখুওৱা হৈছে। সেই ৰাম ৰাজ্যত ৰাম আৰু ৰহিমৰ দ্বন্দ্ব বাঢ়িছে। গান্ধীৰ বাণীবোৰ গছকি মোহাৰি মৃত্যু ঘটোৱা হৈছে। গান্ধীৰ বান্দৰ তিনিটাৰ কথাবোৰ ওলোটা হৈ গ'ল। গান্ধীৰ বান্দৰ তিনিটাৰ কথাবোৰ ওলোটা হৈ গ'ল। আজিৰ ৰাম ৰাজ্যত বান্দৰামেহে আদৰ্শ হ'ল। গান্ধীয়ে কোৱা সত্যৰ সদায় জয় কথাষাৰ পানী মিঠৈ হৈ গ'ল। গান্ধীৰ নাম লৈ মিছা কথাৰে দেশ চলোৱা মানুহৰ সংখ্যা বাঢ়ি গ'ল। বগা চাহাবৰ ঠাই কলা চাহাবে লৈ শোষণৰ পোহাৰ মেলি গ'ল। ফাঁকিবাজ ধুৰন্ধৰে গান্ধীৰ নাম লওঁতে লওঁতে হাতখন মাফ হৈ গ'ল। নাথুৰামে গান্ধীক এবাৰেই হত্যা কৰিলে। নাথুৰামে গান্ধীক এবাৰেই হত্যা কৰিলে। আপুনি মই আমি কৰি আছোঁ বাৰম্বাৰ, তাৰ পাছতো আমি কৰিবলৈ এৰাই নাই গান্ধীৰ গুণগান কিম্বা জয় জয়কাৰ। আপুনি গান্ধীক ক'ত বিচাৰে? ইতিহাস নামৰ ধূসৰ হৰাপাতখিলাত, বিদ্যালয়ৰ আধৰুৱা তথ্যৰ পাঠ্যপুথিত, ৰাজনৈতিক নেতাৰ বহুবল্কী ভাষণত, গান্ধীবাদৰ নিষ্প্ৰাণ বগা টুপিটোত নে টেলিভিছনৰ পৰ্দা শুৱনি কৰা জনপ্ৰিয়তাৰ বান্দৰ নাচত? পায়নে আপুনি গান্ধীক বিচাৰি, নে হেৰুৱাই বোধ কৰোঁ নাপায়? আপুনি গান্ধীক নিজৰ মাজততো এদিনো নিবিচাৰে? আপোনাৰ চিন্তা আচৰণ আৰু জীৱনশৈলীত যদি গান্ধী নাই, তেন্তে ক'ত আৰু কেনেকৈ গান্ধী থাকিব জীয়াই? হিংসা, কপটতা আৰু মিথ্যাচাৰ প্ৰতিনিয়ত কঢ়িয়াই এতিয়া প্ৰত্যেকেই স্বগতোক্তি কৰি মৰোঁ। গান্ধী অ' গান্ধী, তোমাৰ হাতে ভৰিয়ে থলেনো কোনে বান্ধি?